Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অৱশ্যে আকৌ ওলালোঁ ফুৰিবলৈ। বলকচোন আজিও মোৰ লগত এপাক ফুৰি আহোঁগৈ। এখনে মাৰবা লাগব। এই দুজনী টুইনছ হয়, মা চবতছে সৰু। পুৰা কথা পাতিছে। ৱাহ, কথা পতা নাই দে যা। এটা পুৰা চিৰিয়াছ হৈ গ'ল কেমেৰা আগত। বেচেৰি মামি বিউটি পাৰ্লাৰৰ পৰা আমাৰ জেঠাই চাওক নেচাৰেল গ্লো একদম পিছনে একদম ব্লাছাৰ লগোৱা নিচিনা বিজি মানে অলপ কথা পতাত ইমান ধুনীয়া জিলিকি আছে গালখনত ৰঙা হৈ আছে গালখন একদম ও ইমান ধুনীয়া অ মা চোৱা জেঠাই গালখন ইমান একদম জিলিকি আছে আইও পিঠা লাৰু বাৰু কাৰ কাৰ প্ৰিয় মোৰ মতে সকলোৰে প্ৰিয় অৱশ্যে অসমীয়া ঘৰত যিমানেই কেক বিস্কুট নাথাকক কিয় আলহী আহিলে এইকেইটা নাথাকিলে প্লেটখন কিবা আধৰুৱা যেন লাগে আৰু সঁচা খাই বৈ আমি এতিয়া জেঠাইৰ ঘৰৰ পৰা ওলালোঁ ৰ'ব এতিয়াই দিনটো শেষ হোৱা নাই আৰু আছেই ফুৰিবলৈ বিজিনিত আহি যদি লক্ষী মন্দিৰ ভাগত নোসোমাওঁ আধৰুৱা নহ'ব জানো আপোনালোকে হয়তো গম পায়ে অসমৰ ভিতৰত সবাতোতকৈ ডাঙৰ লক্ষী পূজাৰ মেলা এই ভাগ মন্দিৰতেই হয় মন্দিৰৰ বাহিৰৰ পাৰ্টখিনি ইয়াতে আজি বিয়াও হৈ আছে ইয়াত মানে কোনোবাই যদি বিয়া পাৰ্টি বা বিয়াৰ নিয়মখিনি কৰিব বিচাৰে ইয়াত কৰিব পাৰে মানে ধুনীয়াকৈ এটা পাৰ্ট খালী থোৱা হৈছে অকল বিয়াৰ কাৰণে আৰু এইখিনি হৈছে বাহিৰৰ পাৰ্টখিনি মন্দিৰ ভাগৰ আচলতে চাৰিওপাশখিনি ইমান ধুনীয়াকৈ সজাই তুলিছে নহয় মন্দিৰ ভাগ অৱশ্যে বহু পুৰণি কিন্তু এতিয়া আৰু বেছি ধুনীয়াকৈ সজাই তোলা হৈছে মানুহো প্ৰায় আহিয়ে থাকে আৰু এতিয়া যিহেতু লক্ষী পূজা পাইছেহি এতিয়া আহিছোঁ মাৰ মামাকৰ ঘৰলৈ মইতো নিজে মামাৰ ঘৰলৈ ফুৰিব আহিছোঁ সেইকাৰণে এইবাৰ চান্সতে মায়েও নিজৰ মামাকৰ ঘৰলৈ ফুৰিব আহিছে দিয়া 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 না থেংক ইউ আইও সেৱা কৰিছে বিহুৰ পৰা মাঘ বিহু যে আহে মানুহবিলাক তালে পালে দেখা পায়
ব্লেক ফুৰ্তি লাগিছে ন তোমাৰ কোৱা আকৌ ক'ত আছা তুমি কিমান বছৰ বছৰ লাগিছা 8 বছৰ ভাল লাগিছে আহি গোটেই কেইজন মামাৰ ঘৰতে গৈছো 6 জন মাৰ বেলেগ আৰু এইটো একদম পুৰণা পুৰণা মামা হেৰি ডাঙৰ মামা হ'লে মামা নাই মামী আছে সৰু মামা আছে মামী আছে এয়া আমাৰ বৌ হয় এই বৌকতো আমাক দেখি আছে বিয়াৰ পৰা বিয়াৰে কিমান ফটো উঠছে না বিয়াৰ একদম ভিডিঅ' বিলাকত আছে পঠাই দিবি হা কম্পিউটাৰত মামা মামী দুইটা গৈছো চাৱাহি তই ভিডিঅ' কৰবাৰ হৈছে মই কৈ থকা কথাখিনি আৰু এই ভিডিঅ'ত পাতি থকা কথাখিনিৰ মাজত অকণমান পাৰ্থক্য দেখা পাইছে হ'বলৈ আচলতে মোৰ মাৰ লোৱাৰৰ অৰ্থাৎ বঙাইগাঁৱৰ ময়ো অৱশ্যে সকলোৰে লগত পাতিবলৈ চেষ্টা কৰোঁ ইনাখন বোলে ডিকুত তাতে গিছিল কবাৰ তুলি লওঁ এতিয়া তোমাক তুলিম ক'ত বহিছে আপুনি মই এইখন গাদ্দিত বহি গৈছোঁ খেৰৰ গাদ্দিত বহি গৈছোঁ ঐ কাহা জানিলে মাটিয়ে বিৰা বহিবা জানিলে মাটিয়ে বিৰা খাবা জানিলে চাউলে চিৰা বাহ 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 আৰু এটা ডাইলগ কওক পুৰা ডাইলগ কওক কি কি আছিলে কওক না দে আলি আলি যায় মাথা দাঙি চাই কি আলি আলি যায় মাথা দাঙি চাই আৰু আৰু নাই আৰু কি এনো 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 ধৰবাৰ নাই থেনো তাৰমানে কণী এনো এনো এংকৰি বেংকৰি সেইটো আৰু সিহঁতক কোন হেৰিত পাওঁ এতিয়া কিতাপত কি কৰি চাগে গম পাইছো পুৰা পুৰা মুখস্থ আছে ধৰবাৰ নাই থেনো কণী চব পদ্যগিলা জানো বাই